আজিৰ ষ্টৰিটো অলপ ভয় লগা হ'ব পাৰে যদি তুমি অকলে চাই আছা তেনেহ'লে অলপ ভালদৰে। এই ঘটনাটো মই এখন নিউজ পেপাৰত পাইছিলোঁ, য'ত যদি তোমালোকক কওঁ তেনেহ'লে তোমালোকৰ অলপ হ'লেও ভয় লাগিব। 25 জানুৱাৰী 2026 চনৰ এইটো ঘটনা, অৰ্থাৎ এই ঘটনাটো এবছৰো হোৱা নাই। এই ঘটনাটো এজনী মহিলা আৰু এটা সৰু বাচ্ছাৰ ওপৰত নিৰ্ভৰ কৰি এই ঘটনাটো আয়োজন কৰা হৈছে। আৰু এই ঘটনাটো একেবাৰে সঁচা ঘটনা। ধৰি লোৱা তোমাৰ এজন সন্তান আছে, সেই সন্তানজন মৰাৰ আগত তোমাক চিঠি এখন লিখি থৈ কৈছে যে মই মৰাৰ পাছত তোকো মাৰি থৈ যাম, তেনেহ'লে তোমাৰ ফিল কোনটো হ'ব? আৰু আজি সেই ঘটনাটোকে তোমালোকৰ আগত ক'বলৈ ওলাইছোঁ। নতুনকৈ যদি আহিছা তেনেহ'লে ছাবস্ক্ৰাইব কৰি কমেণ্টত তোমালোকৰ অপিনিয়নবোৰ লাষ্টত দি যাবা। বলা নহয় আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাতিপুৱা শুই উঠিয়েই, আৰু সেই বাৰটোৰ আছিলে শনিবাৰ। মোৰ স্পষ্টভাৱে মনত আছে কাৰণ মই সেইটো বহুত মন পুতি পঢ়িছিলোঁ। শনিবাৰ ৰাতিপুৱা যেতিয়া শুই উঠিছিলে, তাৰপিছত মাকজনীয়ে গা পা ধুই কৈ ভাত চাত বনাই ধুনীয়াকৈ ল'ৰাটোক কৈছে যে আজি তই স্কুল যাব নালাগে। সি কৈছে যে নাই মই আজি স্কুল যাম। সেই ল'ৰাটো বহুত দিনৰ আগৰ পৰাই সি মানুহটো অলপ বেলেগ টাইপ হৈ গ'ল। যেনেকৈ আমাৰ ল'ৰাসকল যোনটো টাইপত থাকে সেই টাইপটোত একেবাৰে নাই। ঘৰৰ এটা চুকত লুকাই থাকে, ঘৰৰ এটা চুকত বহি থাকে, নিজান জেগাত গৈ নিজে নিজে কিবা ভুনভুনাই থাকে, যাতে বেলেগ কিবা বস্তুৱে বেয়া বস্তুৱে তেওঁক আকৰ্ষিত কৰি তেওঁ তাত সোমাই গৈছে তেনেকুৱা এটা ভাৱ লৈ তেওঁ অকলে অকলে থাকে। আৰু তাৰপিছত মাকে নিজে অনুমান কৰিছে যে তাৰ কি টেনশ্যন, কি এনেকুৱা যে তেওঁ অকলে অকলে থাকে। সি তাৰপিছত তাক সুধিলে যে বাবু কি হৈছে তোৰ? সি লাষ্টত প্ৰথমতে কৈছে যে কি হ'ব মোৰ, একো নাই হোৱা। যেতিয়া প্ৰথমতে আকৌ এবাৰ সুধিলে যে কি হৈছে ক তোৰ, সি কৈছে যে তোক কিয় লাগে? মাকে হতভম্ব হৈ গৈছে যে কি হ'ল ইয়াত, তেনেকৈ মোক নকয় আগতে, এতিয়া কি হ'ল তাৰ? আৰু তাৰ চকুৰ যিমান তাক কুৱেশ্যন কৰে সিমান তাৰ চকুৰ পৰা তেজ ওলোৱাৰ দৰে ৰঙা ৰঙা হৈ যায়। যেতিয়া সি ক'লে যে মোৰ একো হোৱা নাই, মাক ভয়ত আচৰিত। আৰু লাষ্টত সেই শনিবাৰে কৈছিলে যে তই স্কুল যাব নালাগে, কিন্তু সি ক'লে যে মই স্কুল যাম। কিন্তু সি সেইদিনাখনে এটা কথা মনত ভাবি লৈছিলে যে মই যদি স্কুল যাওঁৱে তেনেহ'লে পুনৰ আৰু ঘৰলৈ উভতি নাহোঁ। আৰু সি যোৱা দিনাখনেই এখন চিঠি লিখি গৈছিলে যে মই মৰিম আজি, মই মৰিম আজি, আৰু মৰাৰ পিছত তোকো মাৰিম। সি যেতিয়া সেই চিঠিখন এৰি থৈ সি স্কুললৈ গুচি গ'ল, তাৰপিছত ছুটি দিয়াৰ সময়ত অহা নাই, পুনৰ অহা নাই। মাক আচৰিত যে কিয় অহা নাই, আজি কিয় ইমান দেৰি হ'ল। তাৰপিছত মাকে তাৰ পঢ়া টেবুলৰ ফালে গৈ চাফ চিকুণ কৰি থাকোঁতে তাৰ ওচৰত এখন চিঠি পালে, আৰু চিঠিখনত লিখা আছে যে ময়ো মৰিম আৰু তোকো মাৰিম। লাষ্টত লিখা আছে মা, মানে মাকো মাৰাৰ অংক লগাইছে। মানে ঘটনাটো এনেধৰণৰ, তেওঁৰ এজন পিতৃ আছিলে, ল'ৰাটোৰ পিতৃ আছিলে, মানে মাকজনীৰ গিয়েক। সেই গিয়েকটো ফাঁচি লাগি মৰিছিল। তাৰ কাৰণ এইটোৱে আছিলে যে তাৰ ঘৈণীয়েকে বেলেগ এজন ল'ৰাক ভাল পাইছে। আৰু যেতিয়াই সি ফাঁচি লাগি মৰিলে, সেই মানুহজনীয়ে বেলেগটোৰ ওচৰত আহি ল'ৰাটো লৈ এখন ভালকৈ সংসাৰ পাতি আছিলে। আৰু চাগে লিখা মতে সেই বাপেকটোৱে নিজৰ আত্মাৰ ৰূপক ধাৰণ কৰি নিজৰ পুত্ৰৰ তাত আহি সোমাই গ'ল। আৰু যেতিয়া সোমালে তাৰ পিছৰ পৰা আচল ৰহস্য বিৰম্ব হৈ উঠিলে। যেতিয়া ল'ৰাটোক গম পাইছে যে ল'ৰাটো নাই, অৰ্থাৎ ল'ৰাটোক ক'লে গ'ল সেইটো চাঞ্চিত্য আজিলৈকে পোৱা নাই, কিন্তু তাৰ পিছদিনাখনৰ পৰাই সেই মাকৰ অৱস্থা নাইকিয়া হৈ গ'ল। ভাত বনাই থাকে, পিছৰ ফলৰ পৰা চুলিত ধৰি টানি আনে হৰহৰাই। ৰাতি শুবলৈ ধৰে পিছ চাইডে, খিৰিকীৰ চাইডত, বিচনাৰ তলত ঝুম ঝুম ঝাম ঝাম শব্দ। সাৰ পাই একো নাই। আৰু তেনেকেই এমাহ দুমাহ 3 মাহলৈকে মাক দিব লগা হ'ল। আৰু তাৰ পাছত মাকেও নামিবলগীয়া এটা ঘটনা কৰি পেলালে, য'ত মাকে চিপ জৰি ল'বলৈ বাধ্য হৈ পৰিল। আৰু আজিও এতিয়া হৈ আছে
সেই অসমৰ নগাঁও জিলাৰ এটা গলিত সেই ঘৰখন এতিয়াও অকলশৰে আছে, য'ত এতিয়াও তালৈ মানুহ যাবলৈ ভয় কৰে। আৰু এই ষ্টৰিটো ষ্টৰীৰ সহায়তে ক'বলৈ বিচাৰিছোঁ, য'ত এইটো সঁচা ঘটনা হয়। আৰু তোমালোকে কমেণ্ট বক্সত কৈ যাবা যে তোমালোকে ভূত বিশ্বাস কৰা নে নকৰা। আজিলৈ বাই, নতুনকৈ এটা সঁচা ঘটনা লগ পাম। ধন্যবাদ।